গতিকে তেতিয়ালে বলক আজিৰ ভিডিঅ'টোৰ আমি মেইন পইণ্টলৈকে আহো নাম্বাৰ 1 পজিশন নাম্বাৰ 1 পজিশন আবেও জদা মূৰ্খ মহাপণ্ডিত নাম্বাৰ 1 পজিশন নহয় নাম্বাৰ 1 টিপস বুলিয়ে ক পজিশনটো অলপ বেলেগ Hey guys, what's up? Welcome to my YouTube channel. Welcome to another video. কি খবৰ তোমালোকৰ? আৰে কি হল? ইমান বেয়া নেকি খবৰ? Okay, sorry. কিয় মোৰ প্ৰেমক তুমি এনেকে মৰহি যাব দিলা পাখি? ওহো, গম পাইছো কিবা প্ৰেমৰ লীলা সাগে। কিমান ভাল পাইছিলো মই নিজে ক'ব নোৱাৰো। কি কোৱা তুমি ক'ব নোৱাৰাকে ভাল পাব পাৰি নেকি? তুমি পাখি ৰাজবংশী তুমি আজি ইউটিউবত ভিডিঅ' এতিয়াৰ পৰা দিয়া হৈছে ন তোমাক মই টিকটকৰ দিনৰ পৰা মই ফলো কৰিছিলো। ও আচ্ছা কেছটো পাখি ৰাজবংশীক লৈ তো মেটাৰটো অলপ সিৰিয়াছ হ'ব পাৰে গাইজ তো লগাই লওক কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰো আজিৰ এই ভিডিঅ' মই টিকটকৰ দিনৰ পৰা মই ফলো কৰিছিলো তোমাক টিকটকতো তোমাক বহুত মই কি মেছেজ দিছিলো আৰু টিকটকত মেছেজ দিছে না মানে সিৰিয়াসলি টিকটকত মেছেজ দিছে বন্ধুসকল আজিৰ দিনত মানুহে ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰাম টুইটাৰত মেছেজ দি প্ৰপ'জেল একচেপ্ট কৰাব নোৱাৰে আৰু কি চাইনিজ এপ টিকটকত মেছেজ দিছে वाह भाई वाह कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी পাখি ৰাজবংশীকে লাগিব পাখি ৰাজবংশী অবিহনে মই জীয়াই থাকিব নোৱাৰো তেনেহ'লে তো তোৰ মৰণ নিশ্চিত কাৰণ পাখিয়ে তোৰ নিচিনা এজনক কেতিয়াও ভাল নাপায় বন্ধুসকল প্ৰথমে আহে এক্টিং তাৰ পিছত আহে অভাৰ এক্টিং তাৰ পিছত আহে এইজনে যে ইউটিউবত খালি এক্টিং কৰে তেনেকুৱা নহয় তাৰ ইউটিউব চেনেলত সোমালে দেখিবা অসমৰ ডাঙৰ ইউটিউবাৰক লৈ তাৰ কন্ট্ৰভাৰ্সি অসমৰ এনেকুৱা কোনো ডাঙৰ ইউটিউবাৰ নাই যাৰ ওপৰত কি ভিডিঅ' বনাই পোৱা নাই আই মিন কন্ট্ৰভাৰ্সি ভিডিঅ' ছোৱালীক ইমপ্ৰেছ কৰাৰ পৰা আৰম্ভ কৰি ব্ৰেকআপ হোৱাৰ পিছত কেনেকুৱা কান্দিব লাগে তাৰ চেনেলত সকলো পাই যাবা তাৰ ইউটিউব চেনেলত এটা ভিডিঅ' আছে ছোৱালীক ইমপ্ৰেছ কৰাৰ টিপছ বলা সেই ভিডিঅ'টো এবাৰ চাই লওঁ আজিৰ এই 5টা টিপছ মোৰ আপোনালোকলৈকে ডেডিকেট থাকিলে কাৰণ মোৰ যিখিনি সামান্য পৰিমাণে অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ ফালৰ পৰা মই এই ভিডিঅ'টো বনোৱাৰ কাৰণে তোমাৰ কিমান অভিজ্ঞতা আছে আমি সকলোৱে অলপ আগতে গম পাই গৈছো কান্দাৰ বাহিৰে আৰু বেলেগ কি অভিজ্ঞতা আছে কিবা কথা কৈ দিলো নেকি চালে গতিকে তেতিয়ালে বলক আজিৰ ভিডিঅ'টোৰ আমি মেইন পইণ্টলৈকে আহো নাম্বাৰ 1 পজিশন নাম্বাৰ 1 পজিশন আবেও জদা মূৰ্খ মহাপণ্ডিত নাম্বাৰ 1 পজিশন নহয় নাম্বাৰ 1 টিপস বুলিয়ে ক পজিশনটো অলপ বেলেগ समझ रहे हो ना গতিকে ছোৱালীয়ে সেইজন ল'ৰাকে নিজৰ উপযুক্ত বয়ফ্ৰেণ্ড হিচাপে বা ভৱিষ্যতে হাজবেণ্ড হিচাপে ল'বলৈ বিচাৰে যিজন ল'ৰাৰ একচুৱেলি কনফিডেণ্ট আছে কনফিডেণ্ট লেভেলটো খুব ধুনীয়া ঠিকেই কৈছে কনফিডেণ্ট লাগিলে চকুত পিয়াজ লগাই কেমেৰাৰ আগত কান্দাৰেই হোক বা কেমেৰাৰ আগত বহি নিজকে সন্দীপ মেশ্বৰী বুলি ভাবিই হোক মুঠৰ ওপৰত কনফিডেণ্ট লাগিব তোমাৰ কনফিডেণ্ট মেইন গতিকে এট ফাৰ্ষ্ট কথা সেইজনী ছোৱালীক এপ্ৰ'চ কৰাৰ কাৰণে চেষ্টা কৰক যদি আপুনি কলেজত পঢ়ি আছে ডাইৰেক্টলি মাতিব চেষ্টা কৰক যদি আপুনি স্কুলত পঢ়ি আছে তেতিয়াহ'লে মাতিব চেষ্টা কৰক এপ্ৰ'চ কৰাৰ কাৰণে চেষ্টা কৰক মাতিব চেষ্টা কৰক যদি তুমি কলেজত পঢ়ি আছা আৰু যদি তুমি স্কুলত পঢ়ি আছা স্কুলতো প্ৰেম কৰে নেকি নিব্বা আছে নহয় আচ্ছা নিব্বানিবিকো টিপছ দি আছে মানে বাহ ওয়েল ডান तालियां होनी चाहिए यार নাম্বাৰ 3 পজিশন কি জানেনে আপোনাক ধৰক 2 মাহ 3 মাহ 4 মাহ 5 মাহ 6 মাহ আপোনালোকৰ ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যন হৈ গ'ল তাৰপিছত কি কৰিব পাৰে আপুনি ফোন নাম্বাৰটো ল'ব পাৰে আচ্ছা ফ্ৰেণ্ডশ্বিপৰ 6 মাহ পিছত নাম্বাৰ ল'ব লাগে আবেও জদা মূৰ্খ মহাপণ্ডিত আজিৰ দিনত ফ্ৰেণ্ডশ্বিপৰ ফাৰ্ষ্ট মিনিটটো নাম্বাৰ এক্সচেঞ্জ হৈ যায় এণ্ড ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন নাম্বাৰ যদি আমি নলওঁ ফ্ৰেণ্ডশ্বিপ কেনেকুৱা কৰিম আৰু ফ্ৰেণ্ডশ্বিপ কৰিলে অফক'ৰ্ছ নাম্বাৰটো ল'বই লাগিব কোনো লজিক আছে নেকি কি এপ ভিডিঅ' বনাই তাক তই বন্ধুসকল এইজন এনেকুৱা মানুহ যে এইটো ভিডিঅ' বনাইছে ছোৱালীক ইমপ্ৰেছ কেনেকুৱা কৰিব লাগে আকৌ আৰু এটা ভিডিঅ' বনাব যে ছোৱালীক ইমপ্ৰেছ কৰিব নোৱাৰিলে কি কৰিব লাগে মুঠৰ ওপৰত তাৰ এটা কথাৰ লগত আন এটা কথাৰ বা আন এটা ভিডিঅ'ৰ দূৰণিলৈকে কোনো ধৰণৰ সম্পৰ্কই নাই ফাৰ্ষ্ট ভিডিঅ'টো যদি তোমাক কেনেবাকৈ মটিভেট কৰি দিয়ে নেক্সট ভিডিঅ'টোত আকৌ তোমাক ডিমটিভেট কৰি দিব এইটোৰ ওপৰত মই আগতে ৰষ্টিং ভিডিঅ' এটা বনাইছোঁ যদি তোমালোকে চোৱা নাই ডিছক্ৰিপশ্যন বক্সত লিংক আছে নহ'লে ইয়াতে ক'ৰবাত আহি আছে তাতে ক্লিক কৰি ভিডিঅ'টো চাই লোৱা বহুত ধুনীয়া হৈছে এণ্টাৰটেইনিং ভিডিঅ' হৈছে আৰু এই ভিডিঅ'টো অকল এণ্টাৰটেইনিং পাৰপাছৰ কাৰণে বনোৱা হৈছে কাৰোবাৰ মনত পাৰ্চনেলি আঘাত দিয়াৰ কোনো উদ্দেশ্য নাই কাৰোবাৰ চিৰিয়াছ হ'ব নালাগে আৰু আজিৰ কাৰণে এইখিনি যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টি বেলটো প্ৰেছ কৰি দিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি তুমি এই ভিডিঅ'টো ফেচবুকত চাই আছা তেনেহ'লে মোৰ এই পেজটো ফ'ল' কৰি ল'বা আৰু যদি ইউটিউবত চাই আছা তেনেহ'লে অলৰেডি ছাবস্ক্ৰাইব কৰি আছা এতিয়া ন তো লাভ ইউ অল
with